আজি 27 জানুৱাৰী বিটিআৰ একৰ্ড ডে। প্ৰথমে মই সকলোকে বিটিআৰ একৰ্ড ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকালি 28 জানুৱাৰী আমাৰ বিটিআৰ চৰকাৰৰ উদ্যোগত বিটিআৰ যি একৰ্ড ডে আজি আৰু অহাকালি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰি আছে। আৰু অহাকালি অসমৰ সন্মানীয় সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাকালিৰ যি মুকলি সভা, সেই মুকলি সভাত মুখ্য অতিথি ৰূপে তেখেতে অহাকালি আহিব। অহাকালিৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী এনেকুৱা যে ৰাতিপুৱা পোনপ্ৰথমে তেখেতে আহি পেলাই বিটিআৰ চৰকাৰৰ যি EM আৰু MCL যি ভৱন নিৰ্মাণ কৰা হৈছিলে হৰিণাগুৰিত, এই হৰিণাগুৰি থকা EM আৰু MCL যি কোৱাৰ্টাৰ এইটো প্ৰথমে মুকলি কৰিব। ইয়াৰ পিছত হৰিণাগুৰিতে কোকৰাঝাৰ চৰকাৰী যি মহাবিদ্যালয় আছিলে, যিহেতু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় এতিয়া কোকৰাঝাৰ বিশ্ববিদ্যালয় হ'ল, গতিকে অহাকালি মুখ্যমন্ত্ৰীৰ হাতেৰে হৰিণাগুৰিত য'ত চৰকাৰে মাটি আবণ্টন দিছে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ কাৰণে, তাতে অহাকালি আধাৰশিলা স্থাপন কৰা হ'ব। ইয়াৰ পিছত পোনে পোনে তেখেতে আমাৰ গ্ৰীণ ফিল্ডলৈ আহিব, য'ত মুকলি সভা হ'ব। এই মুকলি সভাত তেখেতে পোনে পোনে চৰাইকলাৰ হৈ তেখেতে এই গ্ৰীণ ফিল্ডত সোমাব, য'ত 1 লাখৰো অধিক ৰাইজ অহাকালিৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত যোগদান কৰিবলৈ মানে স্বতঃস্ফূৰ্তভাৱে সকলো ৰাইজ সাজু হৈ আছে মুখ্যমন্ত্ৰীক আদৰণি জনাবলৈ। চৰকাৰৰ ফালৰ পৰা যি দুদিনীয়া কাৰ্যসূচীৰে বিটিআৰ যি একৰ্ড ডে উদযাপন কৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাবলৈ সকলো সাজু। তেখেতৰ ভাষণ শুনিবলৈ অহাকালি বিভিন্ন অঞ্চলৰ পৰা ৰাইজ ওলাই আহিব। ইয়াত যি আমি ৰায় কৰি দিয়া হৈছে, আমি ভাবোঁ যে ৰাতিপুৱা হোৱাৰ লগে লগে ৰাইজ ইয়াত আহি উপস্থিত হ'ব আৰু সময়মতে আমাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীটো আৰম্ভ হ'ব। সেইকাৰণে আমি আজি আপোনালোকৰ যোগেদি সকলো ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে যাতে আপোনালোক সকলোৱে যাতে সময়মতে আহি উপস্থিত হয়, য'ত মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত আহি পেলাই কোকৰাঝাৰ আৰু চিৰাং বা বিটিআৰৰ বিভিন্ন জিলাৰ পৰা অহা ৰাইজসকলক তেখেতে এড্ৰেছ কৰিব। তেখেতৰ ভাষণত আমি বহুকেইটা নতুন কথা আমি জানিবলৈ পাম বিটিআৰ সম্পৰ্কে, অসম সম্পৰ্কে। সেইকাৰণে সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে অহাকালি যাতে সকলোৱে উপস্থিত হয়। এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিম বিশেষকৈ কোকৰাঝাৰৰ কাৰণে, যি কোকৰাঝাৰ যি বিশ্ববিদ্যালয় তেখেতে আমাক প্ৰদান কৰিলে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোকৰাঝাৰ এতিয়া বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ যি বিশ্ববিদ্যালয় হ'ব, আমাৰ কোকৰাঝাৰৰ নিচিনা এখন সৰু এখন চহৰত দুখন এতিয়া আমি বিশ্ববিদ্যালয় পাম, য'ত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে নিজ ইচ্ছা মতে তেওঁলোকে বিভিন্ন মানে পাঠ্যক্ৰমত তেওঁলোকে অধ্যয়ন কৰিব পাৰিব, বিভিন্ন ডিপাৰ্টমেণ্টত তেওঁলোকে অধ্যয়ন কৰিব পাৰিব। সেইখিনি সুবিধা তেখেতে আমাক প্ৰদান কৰাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ বাদেও আমাৰ কোকৰাঝাৰৰ কাৰণে তেখেতে 100 কোটি টকীয়া যি স্পৰ্টছ কমপ্লেক্স তেখেতে প্ৰদান কৰিলে, তাৰ কাৰণেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। অলৰেডি ইয়াৰ টেণ্ডাৰবিলাক হৈ গ'ল, কেইদিনমান পিছত হয়তো টেণ্ডাৰ দিয়াবিলাকে তেওঁলোকে ৱৰ্ক অৰ্ডাৰ পাব আৰু কামটো আৰম্ভ হ'ব। তো কোকৰাঝাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক তেওঁ আঁচনি ঘোষণা কৰিছিলে, এটাৰ পিছত এটা এই ঘোষণা কৰা আঁচনিবিলাক সফল হ'বলৈ গৈ আছে, বাস্তৱ ৰূপ পাবলৈ গৈ আছে। সেইকাৰণে কোকৰাঝাৰবাসী হিচাপে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ বাদেও বিভিন্ন সমস্যাৰ কথা
আমি সময়ে সময়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰি আহিছোঁ আৰু তেখেতেও আমাক আশ্বাস দিছে যে যি তেখেতে আহি যিবিলাক ঘোষণা কৰি গৈছিলে বিভিন্ন সভা সমিতিত আহি পেলাই বিভিন্ন নিৰ্বাচনী সময়ত আহি পেলাই তেখেতে যি কথাবিলাক ঘোষণা কৰি গৈছিলে এই কথাবিলাক তেখেতে নিশ্চয় সকলো তেওঁ কৰি যাব এটাৰ পিছত এটা এইটোকে আমি আশা কৰিছোঁ আৰু জিলাবাসীৰ হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন আমি কৰিছোঁ আমি গম পাইছোঁ তেখেতক অহাকালিৰ যিটো বাথৌ চান আছিলে তেখেতক আমন্ত্ৰণ জনাবলৈ আমাক বাথৌ মহাসভাৰ বিষয়ববীয়াসকলে আমাক জনাইছে প্ৰথমে আমি শুনিছিলোঁ যে মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীত এই তালিকাখনো আছিলে কিন্তু আমি যোৱাকালি গম পালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে তেখেতে এই সভাৰ পৰাই দিল্লীলৈ যাব লগা হোৱাৰ কাৰণে কিছু প্ৰগ্ৰামৰ সাল সলনি কৰা হৈছে যিখন ঠাইত বাথৌ মহাসভাই তেখেতক আমন্ত্ৰণ জনাইছিল তাত হয়তো তেখেতে যাব নোৱাৰিব সেইকাৰণে অল্টাৰনেটিভ এটা ব্যৱস্থা কৰা হৈছে আমাৰ যি য'ত মেইন পেণ্ডেল আছে এই মেইন পেণ্ডেলৰ ওচৰতেই বিকল্প এটা ব্যৱস্থা কৰা হৈছে আমি ভাবোঁ সেই বিকল্প যি ব্যৱস্থা য'ত বাথৌ মহাসভাই আয়োজন কৰিছে পূজাৰ কাৰণে তেখেতে নিশ্চয় তাতো যাব বুলি আমি আশা কৰোঁ তেখেতৰ লগত নিশ্চয় আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই নিশ্চয় যোগাযোগ কৰি আছে তেখেতৰ যিটো মানে অহাকালিৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত প্ৰথমে আছিলে কিন্তু দিল্লীলৈ যাব লগা হোৱাৰ কাৰণে এই ঠাইৰ পৰা আন এটা ঠাইলৈ যোৱাত হয়তো সময়ৰ নাটনি হোৱাৰ বাবে এই প্ৰগ্ৰামটো স্কিপ কৰা হৈছিল যদিও নতুন এটা ব্যৱস্থা যিহেতু লোৱা হ'ল হয়তো তেখেতে এই যি ওচৰত যি মুকলি সভাৰ যিটো ওচৰত হ'ব নিশ্চয় তেখেতে তাত যাব বুলি আমি আশা কৰোঁ